জ্ঞান বিষয়ত আমি আপলোড কৰা বিভিন্ন ভিডিঅ'সমূহ আপুনি সবতকৈ আগত পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে কাষত থকা বেল আইকনটো বজাই দিব। হাই বন্ধুসকল, আপোনালোক আটাইকে এইটো চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি এইটো চেনেলত খুব ধুনীয়া এটি বিষয় আমি আলোচনা কৰিব বিচাৰিছোঁ, সেইটো হৈছে গাখীৰ ফাটে কিয়। আমি দৈনন্দিন জীৱনত আমি নিজে গাখীৰ ফটাই পাইছোঁ বা গাখীৰ ফটোৱাৰ ফলত যিটো চানাৰ সৃষ্টি হয়, সেই চানা আমি কিনি পাইছোঁ, খাই পাইছোঁ, বিভিন্ন ধৰণৰ মিঠাই খাই পাইছোঁ। কিন্তু আমি হয়তো কি জানিবা নাজানো যে গাখীৰ ফাটা মানে কি, গাখীৰ ফাটে কিয়। তে চাওঁ, গাখীৰ হ'ল চৰ্বি, প্ৰ'টিন, কেচিন আদি পানীৰ লগত মিহলি থকা এটি বিশেষ দ্ৰব্য বা দ্ৰৱ। নেমু টেঙা বা অইন পদাৰ্থ গাখীৰত যেতিয়া পৰে, তেনে পদাৰ্থ গাখীৰৰ সৃষ্টি হ'লে চৰ্বি, প্ৰ'টিন, কেচিন পানীৰ পৰা এই তিনিবিধ পদাৰ্থ, সেইকেইটা আছে প্ৰ'টিন, চৰ্বি, কেচিন, এই পানীৰ পৰা বেলেগ হৈ যায়, মানে পৃথক হৈ যায়। আৰু এই পৃথক হোৱাটোক ইংৰাজীত কয় কোএগুলেশ্যন বুলি কয়। আৰু যেতিয়া টোটেল চাৰিবিধ দ্ৰব্য, চাৰিবিধ পদাৰ্থ মিহলি হৈ থাকে, নেমু টেঙা চিপি দিয়াৰ ফলত তিনিবিধ বেলেগ হৈ যায় আৰু খালী ৰৈ যায় পানীখিনি। কিন্তু আমি দৈনন্দিন জীৱনত পানীখিনি ব্যৱহাৰ নকৰোঁ। সেই তিনিবিধ পদাৰ্থ একেলগ হোৱাৰ ফলত আমি সেইখিনি চানা বুলি কওঁ। আৰু চানাৰ পৰা বিভিন্ন ধৰণৰ দ্ৰব্য যেনে ধৰক পনীৰ, বিভিন্ন ধৰণৰ মিঠাই আমি সৃষ্টি কৰোঁ। আৰু এইখিনি হৈছে গাখীৰ ফটাৰ কাৰণ, মানে সেই তিনিওবিধ দ্ৰব্য চৰ্বি, প্ৰ'টিন, কেচিন বেলেগ হৈ যায়, সেইখিনিকে আমি গাখীৰ ফটা বুলি কওঁ। তেনেহ'লে আটাইকে আপোনালোকক ধন্যবাদ জনালোঁ ভিডিঅ'টো চোৱাৰ বাবে। আশা ৰাখিছোঁ আপোনালোকে হয়তো জনা নাছিল যদি কিবা জানিলে। আৰু যদি আপোনালোকে আমাৰ এই এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ সৰু সৰু কথা যদি জানিব বিচাৰে, তেনেহ'লে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। উৎসাহজনক আপোনালোকৰ বাবে আমি ভৱিষ্যতত আৰু ইয়াতকৈ অধিক ভাল লগা ভিডিঅ' আনিবলৈ যত্ন কৰিম। ধন্যবাদ।